চেৰফাং সমষ্টিৰ আমাৰ আগন্তুক বিটিচি নিৰ্বাচনত আমাৰ মানে প্ৰাৰ্থিত প্ৰত্যাশী জাঙ্গিলা হাজোৱাৰী ডাঙৰীয়াৰ কোনো কণ্টেষ্ট নাই আৰু তেখেতে এই সমষ্টিৰ পৰা বিপুল ভোটত জয় হোৱাটো 100% খাটাং। আজি কৰ্মী সভাত আপোনালোকে দেখিছে আমাৰ মানে বিভিন্ন মানে স্থানৰ পৰা আমাৰ প্ৰাইমাৰী পৰ্যায়ৰ তৃণমূল পৰ্যায়ৰ আমাৰ মহিলাসকল আমাৰ যুৱক যুৱতীসকল বহুতে অংশগ্ৰহণ কৰিছে আৰু আমাৰ মনত এটা আনন্দ আৰু বিশ্বাস এটা আহি গৈছে যে আমাৰ বিটিচি কাউন্সিল নিৰ্বাচনত আমাৰ মানে কেণ্ডিডেট জাঙ্গিলা হাজোৱাৰী ডাঙৰীয়াই বিপুল ভোটত জয় হোৱাটো 100% খাটাং হৈ আছে। আমি ৰাইজৰ সঁহাৰি পাইছোঁ। 5টা বছৰ ইউপিপিএল চৰকাৰৰ মানে যিটো কাৰ্যকাল সম্পন্ন হ'বলৈ যাই আছে তেখেতসকলে ৰাইজক যি ধৰণে প্ৰতিশ্ৰুতি দিছিল এটাও প্ৰতিশ্ৰুতি আজি তেওঁলোকে মানে কৰিব পৰা নাই, পূৰণ কৰিব পৰা নাই। তাৰ কাৰণে বিজনী জিলা লগতে মানাহ চেৰফাং সমষ্টিৰ পৰা ৰাইজে ইউপিপিএলক মানে হৃদয়ৰ পৰা বিদায় দিবৰ কাৰণে সকলোৱে সাজু হৈ আছে। তো ইয়াৰ কাৰণে ইউপিপিএল আগন্তুক মানে বিটিচি নিৰ্বাচনত তেওঁলোকে মানে কেণ্ডিডেট দি তেওঁলোকে কোনো লাভ নহ'ব আৰু ৰাইজে তেখেতসকলক কোনো বিশ্বাস নকৰে। প্ৰমোদ বড়ো ডাঙৰে কেৱল মানে ডাঙৰ প্ৰতিশ্ৰুতি ডাঙৰ লেকচাৰ ডাঙৰ ভাষণ দি মানে 5টা বছৰ নিজৰ কাৰ্যকাল তেখেতে মানে সমাপ্ত কৰিলে। কাম কৰাৰ একো উদাহৰণ আমি বিচাৰি নাপাওঁ। আপোনালোকে চাব চিৰাং জিলাত কি উদাহৰণ আছে তেখেতসকলে কাম কৰা, এটাও উদাহৰণ নাই। ৰাস্তা ঘাট মানে বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি তেওঁলোকে মানে ইউপিপিএল চৰকাৰে কৰা কোনো উদাহৰণ আমি বিচাৰি নাপাওঁ। তেওঁলোকে বিটিচি চুক্তিৰ আধাৰত আমাৰ চিৰাং জিলাতে নেৰিম ষ্টেণ্ডাৰ্ডৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট মানে মেডিকেল ছায়েন্স মানে এটা মনাৰ কথা কৈছিল, কিন্তু আজি 5টা বছৰ সম্পন্ন হ'ল সেইটো মানে বাস্তৱত মানে তেওঁলোকে কৰিব নোৱাৰিলে। আৰু এনেকুৱা বহুত উদাহৰণ আছে। প্ৰত্যেকটো জিলা ভিত্তিত এখন মানে চেণ্ট্ৰেল স্কুল তেওঁলোকে আমাৰ বিটিচি চুক্তিৰ দ্বাৰা 6.3 দফা যিটো লিখা আছে তেওঁলোকে এইটো কাৰ্যকাৰী কৰিব নোৱাৰিলে আৰু ইয়াৰ কাৰণে ৰাইজে আজি দুখ পাইছে। আজি মানে ইউপিপিএল দলৰ যদিও তেওঁলোকে চৰকাৰত আছে, ইউপিপিএল দলে চৰকাৰে থকা স্বত্তেও বিভিন্ন স্তৰৰ তেওঁলোকৰ মানে নেতা কৰ্মী আজি আপোনালোকে চাব আমাৰ দলক সদায় মানে যোগদান কৰি আছে। কাৰণটো কি? কাৰণ তেওঁলোকে মানে ব্যৰ্থ হৈছে, কাম কৰিব পৰা নাই আৰু তেওঁলোকৰ নেতা কৰ্মী নিজৰ মানে কেন্দ্ৰ পৰ্যায়ৰ নেতাৰ ওপৰত কোনো বিশ্বাস নাই, বিশ্বাস হেৰাইছে আৰু ৰাইজেও বিশ্বাস কৰা নাই তেখেতসকলক। 5টা বছৰ ৰাইজে তেখেতসকলক চালে, সময় দিলে, কিন্তু তেওঁলোকে একো কাম কৰিব পৰা নাই কাৰণে আজি বিপিএফ দলৰ প্ৰতি আকৃষ্ট হয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্ব ৰাইজে বিচাৰিছে আৰু আজি বিপিএফ দলে সেইকাৰণে আকৌ মানে সক্ৰিয় হৈ উঠা আপোনালোকে সকলোৱে দেখা পাই আছে।